কেতিয়া কাক সহায় কৰিব লাগে আৰু কেতিয়া নালাগে। যেতিয়া আপুনি নিজেই সমস্যা এটাত পৰি আছে আৰু কোনোবা এজন আপোনাৰ চিনাকি মানুহে তেওঁৰ ব্যক্তিগত সমস্যা এটা লৈ আপোনাৰ ওচৰলৈ আহিছে, সেই সময়ছোৱাত আপুনি নিজৰ সমস্যাটোক আওকাণ কৰি অন্যজনৰ সমস্যাটো সমাধানত গুৰুত্ব নিদিব। কিয় কৈছোঁ কথাষাৰ বুজি লওক। ইয়াৰ অন্তৰালত এটা ইউনিভাৰ্চেল চায়েন্স আছে। কথাটো হৈছে আপোনাৰ সমস্যাটোৰ বাবে আপুনি ৰেছপনচিবল পাৰ্চন, আৰু আপোনাৰ সমস্যাটো আপুনি নিজেই সমাধান কৰিব পৰাকৈ পৰ্যাপ্ত সকলোখিনি ভগৱানে আপোনাক দি থৈছে। এতিয়া সেই সমলখিনি আপুনি যদি নিজৰ বাবে ব্যৱহাৰ কৰাৰ সলনি অন্য এজন মানুহৰ বাবে ব্যৱহাৰ কৰে, আপুনি আত্মসেৱা কৰাত ব্যৰ্থ হৈ যাব আৰু ইচ্ছাকৃতভাৱে আনৰ ভালৰ বাবে নিজকে কষ্ট দিয়া হ'ব। আৰু কষ্ট পোৱাৰ লগে লগে আপোনাৰ ভিতৰত থকা এনাৰ্জিৰ যি পজিটিভ এলাইনমেণ্ট হয়, সেইবোৰ লাহে লাহে ব্ৰেক হ'বলৈ ধৰিব আৰু ইটোৰ পিছত সিটোকৈ সমস্যাই আপোনাক গ্ৰাস কৰি পেলাব। ভাল মানুহৰ জীৱনলৈ যে বেয়া দিন আহে, এইটো এটাৰ প্ৰধান কাৰণ হয়। মানি লৈছোঁ আপুনি মনৰ পৰা এজন ভাল মানুহ, কিন্তু আত্মসেৱা কৰাত আপুনি ব্যৰ্থ হৈছে। বাৰে বাৰে আপুনি এনেদৰে আনক সহায় কৰিবলৈ গৈ নিজকে দুখত পেলাব লগা হৈছে। গতিকে সহায় তেতিয়াহে কৰক যেতিয়া আপুনি নিজেই কোনো সমস্যাৰে জৰ্জৰিত হৈ থকা নাই, আৰু নিজে সমস্যাত পৰি থকাৰ সময়ত অন্য কোনোবাই সহায় বিচাৰি আহিলে তেওঁক ভালদৰে বহাই আপুনি বুজাই দিয়ক যে বৰ্তমান সময়ত আপুনি সহায় কৰিব পৰা অৱস্থাত নাই, আৰু তেওঁ সমস্যাটো যাতে তেওঁ নিজেই সমাধান কৰিব পাৰে তাৰ বাবে ঈশ্বৰৰ চৰণত এটা প্ৰাৰ্থনা কৰি দিয়ক। অন্তৰৰ পৰা কৰা এটা প্ৰাৰ্থনাই সকলো পথ মুকলি কৰি দিব পাৰে। বেছিভাগ ভাল মানুহ নলগা জেঙত লাগিহে মৰিব লগা অৱস্থা হয়। নিজে ভালে থাকি আনৰ ভাল কৰিব পৰা অৱস্থাতহে সদায় সহায় কৰিব লাগে, আৰু নোৱাৰালৈকে ভালদৰে না ক'বলৈ শিকিব লাগে। নিজে সমস্যাত পৰি থকাৰ সময়ছোৱাত আনক সহায় কৰিলে আপুনি পুণ্যৰ্জন কৰিব ডেফিনেটলি, কিন্তু সেই পুণ্যখিনি কি কৰিব যাৰ বাবে আপোনাৰ বৰ্তমান আৰু ভৱিষ্যত দুয়োটাই যদি অন্ধকাৰত সোমাই পৰে। নিজে সুখ সমৃদ্ধি আৰু শান্তিৰে থাকিওতো আনক সহায় কৰিব পাৰি। তেনেদৰে কৰিও দেখোন আপুনি পুণ্যৰ্জন কৰিব পাৰে, হয়নে নহয়? কাৰোবাক সহায় কৰিবৰ কাৰণে কেৱল এটা ভাল মন হ'লেই নহ'ব, যোগ্যতাও লাগিব। আৰু যোগ্যতা নোহোৱাকৈয়ে যদি আপুনি আনক সহায় কৰিবলৈ যায়, আপোনাৰ নিজৰে বিপদ হ'ব পাৰে।